এতিয়া 9টা বাজিছে এতিয়া গৈ আছোঁ বাৰীলৈ বাৰীত মানে আজি ছজিনা ছিঙিম এইত আহি পালোহি আৰু এইজোপা হৈছে আমাৰ ছজিনা গছজোপা আৰু কোমলীয়া ছজিনা সতে এয়া চাব আৰু বাৰী এয়া কণ বিলাহী সতি আজি মাছৰ আঞ্জা বনাম দেখুৱাম আপোনালোকক সেয়া ভণ্টিয়ে বুটলি আছে ছজিনা ছজিনা ইমানখিনি ছিঙিলেহি তাই সেই চাহ কিমান ধুনীয়া পৰিৱেশ খুটা ভাল লাগিছে এয়া এইকেইটা কলপাত কাটিব এতিয়া বাৰে মাছ কাটিবৰ কাৰণে এয়া আনিলোঁ এয়া মাছটো গুচাই আছে বায়ে মাছ তাৰপিছত মাছটো এতিয়া ফাইনেলি কাটি গুচাই হ'ব আৰু মানে বহুত কোমল বায়ে ভাল পাইছে আজি মাছ গুচাই এইবোৰ ফুল চুল উলিয়াই দিব লাগে কাটিব কাটি দিয়ে বাই ইমান মাছ কাটিব নাজানে কাটিছে আৰু ভাং এই চাক এতিয়া মাছখিনি হ'ব মানে এই বিলাহী কণ বিলাহী যদি দিয়ে ন গুটিখিনি কিন্তু নিদিব এই গুটিখিনি গুচোৱাৰ পাছত মই দেখাই আছোঁ কাটি ল'ব আৰু এইফালে আছে কণ বিলাহী সৰিয়হ লগত মানে মাছৰ লগত দিম সৰিয়হ নিমখ ছজিনা ভাতি এনেকৈ বনাম এয়া ভণ্টিয়ে পিচিব এতিয়া এতিয়া অকণমান দিকে আৰু বেছি এইফালে মই পিঁয়াজ এটা এনেকৈ বিলাহী পিঁয়াজ ছজিনা আৰু সৰিয়হ পিঁয়াজৰ লগত ভাজি বনাব তেতিয়া তেল দিব মাছটো ফ্ৰাই কৰি বিলাহী দিলে গুটি খালে পাঠক হয় বেছি ডাঙৰ বিলাহী তেল দি যাব তেতিয়া মাছটো নাভাঙে ভাঙাৰ চান্স নাথাকে এনেকৈ যেতিয়া তেল দি থাকিব ন ধুনীয়াকৈ একটক ভাঙা নভঙাকৈ মাছ ফ্ৰাই কৰিলোঁ মাছৰ মাথা আৰু ভাজি ভাজি হ'ব
হৈ গৈছিলে এই চাটনি হালধি দিয়ে এতিয়া ভাজি দিলোঁ